बाक्सानि सालबारियाव सरकारि बिथांखि मावफुंनायनि मुङाव रां बुथुमदों। सालबारिनि नोरसिंबारियाव PMAY न' लुनायनि मुङाव रां बुथुमदों माखासे सरकारि बिबानगिरिफोरा। गबधना जौगाखां खोन्दोनि GRS आरो इन्जिनियारा PMAY न' लुनाय बिथांखिनि PMAY न' लुनायनि मुङाव रां बुथुमनायनि अजद दिखांदों मुलाम्फागिरिफोरा। পয়সা খুঁজি থাকে 3 কিস্তি পাইছো 3 কেজি টাউন 12,500 লৈ গিলাক এবছৰ আৰু জব কাৰ্ডৰ পইচাটো দিয়া নাই আজিলৈকে। सरकारि अफिसारनो रां होनो गोनां जानायनि थाखाय PMAY न'आ आबुं जायैनि अजद दिखांदों नोरसिंबारिनि मिजिं बसुमतारी, रमन बसुमतारी आरो निमजे बर'आ। मोखां खाथे खाथे फैसा लाफैयो बिथांखि मोनगिरिफोरनिफ्राय। दुथां जाख्लग्रा GRS आरो इन्जिनियार। जिनैनिफ्राय 15,000 रां लायो गंसे सरकारि न' होनायनि मुङाव। दिन दिलु 500 টাকা हेतुले माने 13,500 হয়ে গেছে। GRS नो मोनसे फटकनि थाखाय होनांगौ 500 राङै। আপোনালোকে আৰু একবাৰ আহিছিল যে পইচা নাপৰ কাৰণে আৰু ঘৰৰ ফটোটো তুলি যোৱা নাই তেওঁলোকে। मख'नो गोनांदि गबधना जौगाखां खोन्दोनि बै सानै GRS आरो इन्जिनियारा गोबाव समनिफ्रायनो PMAY न' लुनायनि मुङाव रां लाबोबाय थानायनि अजद होबोगासिनो दंमोन। बिसोर सानै GRS आरो इन्जिनियारनि मुङा पुर्णिमा बसुमतारी आरो प्रनामी पाटवारी। পাইছো ভাই কি কম ইথান আৰু পইচা পাইছো ঘৰটো তেওঁলোকে পইচা খুঁজি থাকে 3 কিস্তি পাইছো 3 কেজি টাউন 12,500 লৈ গিলাক এবছৰ আৰু জব কাৰ্ডৰ পইচাটো দিয়া নাই আজিলৈকে। এইখিনি আৰু কি কম টাউন হোৱা নাই পইচা আৰু আমাৰ জব কাৰ্ডৰ পইচাটো দিয়া নাই। আপোনালোকে আৰু একবাৰ আহিছিল যে পইচা নাপৰ কাৰণে আৰু ঘৰৰ ফটোটো তুলি যোৱা নাই তেওঁলোকে। কোনে পইচা লৈ আছে? এই ইঞ্জিনিয়াৰ আৰু GRS। কিমান টকাৰ ঘৰ পাইছিল? 1,30,000 ইয়াৰ মতে আমাৰ 12,500 টাকা নিয়া হ'ল টাউন। আৰু কিমান পাব লগা আছে? মই 22,000 না কিমান পাওঁ জব কাৰ্ডত এনেকৈ এইটোৱে আৰু পোৱা নাই ইথানলৈকে। তাহোন দি আছোঁ বুলি দিছে বুলি কৈছে আজিলৈকে নাইয়ে জব কাৰ্ডত। পইচা যে আপোনাৰ পৰা দিছে কিহৰ কাৰণে দিছে কি বুলি কৈছে? এইটো হ'ল পুৰণা ঘৰত বান্ধিলে হ'ব আমাক পইচা দিলে হ'ব এইটোৱে কৈছে আৰু তাহোনে। ইয়াৰ পাছত পইচা লৈ গৈছে ইথানলৈকে আৰু পইচা জব কাৰ্ডতো দিয়াই নাই আমাক। ফটো মাৰিলে পইচা লয়? পইচা মাৰিলে ফটক মাৰিলে পইচা খোজে তাহোন অল টোটেল মতে 3 কিস্তিত 12,500 নিয়া হ'ল। আৰু বাকীখিনি পাব লাগিলে দিব লাগিব আৰু দিবই লাগিব নেকি খুজিবতো তাহোন আৰু আমাৰ আইডিয়াত আৰু কেতিয়ালৈকে আহিম বুলি কৈছে? কেতিয়া মানে সেইদিনা কিবা পইচা পোৱা নাইতো ইয়াৰ কাৰণে আৰু ফটক চটক উঠোৱা নাই। আপোনালোকে গম পোৱা নাই নেকি যে চৰকাৰে পইচা ল'ব দিব মানা কৰিছে? কৈছোঁ আমি বেলেগতো শুনা পাইছোঁ ভাই পইচা মাত্ৰ এনে ফটো তুলিব আহে গাড়ী ভাড়া লৈ যায় বেচৰা বেলেগতো বেলেগে কিবাটো আমাৰ বাবাৰী খুচৰাবাৰী কিবাটোৱে বেছি লৈ যাই থাকে এইটোৱে আৰু এইখিনিয়ে আৰু মোৰ ক'ব লগা। 13,500 টাকা লৈছে। সেইকাৰণে আপুনি ঘৰটো কমপ্লিট কৰিব পৰা নাই? ঘৰটো মানে কমপ্লিট কৰিব পৰা নাই বাকী ৰৈছে। ইপিনে আৰু ফলৰ চলৰ দিবা আছে আৰু পিছপিনে আৰু প্লাষ্টাৰ দিবা আছে আৰু ভিতৰত আধাখিনি মানে প্লাষ্টাৰটো হৈছে। তেওঁলোকে ক'লাক ইটো পুৰণা ঘৰটো বনালিয়ে হৈ যাব আমাক এইখিনি টকা দিব লাগিব একো টেনশ্যন নকৰিব। সেইমতে মই ঘৰটো বনালোঁ পুৰাণ ঘৰত। তাৰপিছত ফাৰ্ষ্টতে মই কৈছিলোঁ তেওঁলোকক মই যিখিনি পুৰাণ ঘৰটো মই যিখিনি মানে বনাইছোঁ বনাই পেলাই ৱাল চোৱাল দি পেলাই থলোঁ। পিছত মই ক'লোঁ ইফালেদি বনাম নতুনকৈ বনাম এটা উঠাম আৰু নালাগে হ'ব ইটোতে হ'ব। তেওঁলোকে তেনেকুৱা ক'লাক। তা ময়ো ভাবিলোঁ দে অলপ মোৰো পইচা চইচা অলপ বাচি যাব নেকি। এই লাহে লাহে কৰি তেওঁলোকে মানে পইচা খোজা মানে আৰম্ভ বা আমাক ইমান টকা দিবি পুৰণাটোৱে বনাই লওক নতুনটো বনাব নালাগে। ইয়াতে ইফালেদি ঘৰ নহ'ব বুলি ক'লাক। আচ্ছা ঘৰটো বনালে ইফালে ঘৰটো নহয় নেকি? এবাৰ ক'লাক ইফালে গৰু হৈ থাকে ইফালেতো মানুহ নাথাকে। কোন আছিল এইবিলাক
এইটো কোৱাটো মানে কথাটো হ'ল আপোনাৰ এই JRS আৰু ইঞ্জিনিয়াৰ তেওঁলোকে দুজনে কৈছে আৰু আপোনাক কিমান টকা নিছে মোৰ পৰা মুঠ টকাটো এবাৰ নিছে 4,000, এবাৰ নিছে 6,000, এবাৰ নিছে 3,500। ফটো মাৰিব আহিলে পইচা লাগে নেকি ফটো মাৰিব আহাতে একদিন দিলোঁ 500 টকা, সেইটো লৈয়ে মানে 13,500 হৈ গৈছে। আপোনাৰ গাঁৱটো কি গাঁও মোৰ গাঁৱটো হ'ল নৰসিংবাৰী, আপোনাৰ নামটো ৰমন বসুমতাৰী। আপোনাৰ নামতে ঘৰ আছে মোৰ নামতে আছিল। আহিলে কি হোটেল লৈ যায় থাকে নেকি? আহিলে মানে মানুহ লগ পালে মানে টকা চকা খুজে, তহাকতো টকাটোতো দি দিলোঁ। তো আপোনালোকে যদি ডেইলিকে যদি আহি পেলাই যদি এই 500 বা 1,000 টকা বা গাড়ী যেনিবা তেল খৰচ এনেকৈ খুজি থাকিলে আমি কেনেকৈ কি কৰিম? দৰমহা পায় তেওঁলোকে তেওঁলোকে দৰমহা পায় নাপায় মই কিন্তু নাজানো তেওঁলোকক। চৰকাৰে কৈ আছে দুৰ্নীতি হ'ব নালাগে, তেওঁলোকে টকা লৈ আছে, কি ক'ব চৰকাৰক? কিবা চৰকাৰে আগতেই শুনিছিলোঁ, কিন্তু চৰকাৰৰ পৰা মানে চৰকাৰে ঘৰটো দিছে, পিছত মানে কাকো পইচা দিব নালাগে, মানে দুৰ্নীতি মানে এতিয়া মানে দুৰ্নীতি হৈ গ'ল। আমি আৰু কি ক'ম? তাহোন যদি আৰু ইমান যদি ভাল কথা কৈ পেলাই এতিয়া মানে আমাক মানে অলপ জোঁটতে লগালাক।